ৰঙা ৰঙা হবা লাগব ৰঙালী বিহু যিহেতু মানে এই তুলিখান বঢ়িয়া লাগছি মানে কিবা এটা পছন্দ গৈছে যে শেয়াৰ কৰি ভাল পাওঁ ভাল লগা বস্তুটো বেলেগকো ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগত মোৰ হিমাংশু ইউটিউব চেনেলটোলৈ মানে ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা দিলোঁ ওলগ জনালোঁ যিহেতু ৰঙালী বিহু ৰঙৰে সকলো বস্তু উদযাপন কৰা হয় এনেকৈ মানে আমি গাই ছাগলীক গা ধুই আছোঁ আৰু এতিয়া লাও বেঙেনা মাৰি দিম ছাগলীক ইফালে আমাৰ ৰূপেন্দা আহি আছে ৰূপেন্দ্ৰ ছাগলীক ধুনীয়াকৈ লাও বেঙেনা মন্ত্ৰটো বঢ়িয়া জানেই আৰু মাৰি দিব কালি লগন দিছা নাই ৰূপেন্দা লগন দিছা নাই কালি দিছা কালি লগন চগন দি পুৰা আজৰি ধুনীয়াকৈ এতিয়া আমি লাও বেঙেনা মাৰিম ৰূপেন্দ্ৰাক মাৰিব দিম গা পা ধুই আহিছোঁ ৰাতিপুৱাই গা পা ধুৱে ৰূপেন্দ্ৰাই এয়া চালমি খাই ৰূপেন্দ্ৰা আগবঢ়লো ধুনীয়াকৈ লাও বেঙেনা মাৰি দিব এতিয়া এইটো অলপ খাবা দি খাইছিয়ে বাৰু deh apa bar yang kayak ya lau kha bengena kha barija mare horu bapere horu toy holi borsa geli diklotis golpat makhi more jak jak mare horu bapere horu toy holi borsa geli ইনকে এই সিস্টেমত গৰুছাগলী বিহু পালন কৰা হয় অলপ তেল হিন্দুৰ ধুনীয়াকৈ লগাই দিম মূৰত যিহেতু বহাগ বিহুটো ৰঙালী বিহু হিচাপে জনা যায় কাৰণ কেওফালে গছৰ পাত সেউজীয়া পৰিৱেশটো ধুনীয়া পৰিৱেশৰ হয় সেইকাৰণে ৰঙালী বিহু বুলি কোৱা হয় আৰু ৰঙালী বিহুত চবে ৰং ধেমালি কৰা হয় নাচ গান তাৰপাছত বিহু চব থাকে আৰু আজি মানে গাইজ কিছুমান বিভিন্ন ধৰণৰ খৰচুৱা পদ্ধতিত ৰঙালী বিহু কি কৰা হয় বা ক'ত ক'ত যাওঁ গোটাখিনি দেখাই আছোঁ ধুনীয়াকৈ আজি ব্লগটো আজি ধামাকা হ'বলৈ যাই আছে ব্লগটো যিহেতু প্ৰত্যেকবাৰে আমি জলপান খাওঁ সেইকাৰণে এইবাৰো আকৌ জলপান এনেকৈ আনিছোঁ আৰু বছৰটো সকলোৰে ভালে ভালে যাওক সকলোৰে ভাল হওক সকলোৰে মনৰ কামনাবিলাক সিদ্ধি হওক তাৰে কামনা কৰিলোঁ আৰু সকলোৱে যাতে ভাল কাম কৰক ভাল হওক উন্নতি হওক সেয়াই আৰু ময়ো আৰু আজি কিবা কিবি কৰিম তাকে সকলোখিনি ভিডিঅ'ত দেখাম ধুনীয়াকৈ ক'ত যাম ক'ত খাম 2-3 দিনৰ ভিডিঅ' কৰি দিম আৰু গোটাইখিনি পৰহি মানে ভিডিঅ'টো আপলোড কৰি দিম ক'ত যাওঁ আলহী ঘৰত যাওঁ বা কাৰ লগৰ ঘৰত বিহু খাব যাওঁ লোক আমাৰ ঘৰত বিহু খাব আহিব কি যোগাৰ কৰোঁ আমি ঘৰুৱা হিচাপত আৰু খাম একেলগে বহি লৈ বিন্দাছ যি যোগাৰ কৰিছোঁ তাকে খুৱাম ইমান বাৰু যোগাৰ কৰা নাই পিঠা পনা লাড়ু এইখিনিয়ে আহিবা ধুনীয়াকৈ লগে ভাগে একেলগে বিহু বুলি বহি খাম এনজয় কৰিম ফূৰ্তি কৰিম এই লাইফ আৰু ধুনীয়া বিন্দাছ যিহেতু আজি মানে মানুহৰ বিহু সেইকাৰণে কিছুমান নিয়ম নীতি থাকে বাৰু আমাৰ হিন্দু সমাজত গতিকে নিয়ম নীতিখিনি আপোনালোকক দেখাওঁ মই কি কৰোঁ বলক গাইজ বিহু বুলি গেঞ্জি দুটা আৰু ইফালে গামচা এখন আছে মাদাৰে দি থৈ গৈছে তাকে মা বাৰু ঘৰত নাই পিন্ধিলে তাকে পিন্ধালে ওলাইছোঁ আৰু ধুনীয়াকৈ এইকেইটাই আৰু ইমান একো লোৱা নাই গেঞ্জিয়ে আছে বাৰু কানি কাপোৰ ইমান আৰু ইমান এভেইলেবল টকা পইচা নাই যিহেতু সেইকাৰণে গেঞ্জি দুটাকে আনি ইনকৈ গামচাখানে দিয়ে সামাৰিম আৰু বিহু এইবাৰ গেঞ্জিটো পটকৈ পিন্ধি লওঁ গাইজ মানে এনেকৈ পটকৈ গামচাখানে গেঞ্জিটোৱে পিন্ধি ল'লোঁ মই ইমান ষ্টাইল নাই একে নৰ্মেল মানুহ নৰ্মেল চিম্পুল একদম চব চিম্পুল মোৰ ইমান এটা ষ্টাইল কৰি নাখোঁ আৰু মই গাইজ মানে গেঞ্জিটোৱে গামচাখানে বৰ ধুনীয়াকৈ এনেকৈ গামচাখান আলাই ল'লোঁ যিহেতু বছৰৰ বিহু একবাৰে আহে সেইকাৰণে বছৰ নতুন বছৰ বুলি চবৰে একদিনে বছৰত গাইজ মানে যিহেতু নতুন বছৰত নতুন বস্তু পিন্ধিব লাগে কিবা এটা নহয় কিবা এটা গামচাখান এনেকৈ নতুনকৈ ল'লোঁ আৰু গেঞ্জিটো নতুনকৈ ল'লোঁ একো নাই মই চিম্পুল মানুহ একদম চিম্পুলকৈ থাকোঁ আৰু ইমান টকা পইচাও নাই আমাৰ এই পইচাৰ পাতি নাই যিহেতু সেইকাৰণে বহুত কানি কাপোৰ লোৱা নাই কিবা এটা সৰুকৈ ল'ম হয়তো যাই পেলাই চাৰ্ট তাত এটা কিন্তু এই দুটা বৰ্তমান সেনেকৈ সদ্য সতিকৈ ল'লোঁ আৰু ভালে কিনে তাৰপাছত ক'ত কি কৰোঁ আৰু বস্তু কিছুমান ক'ত ফুৰিব যাম সেইখিনি দেখাই আছোঁ আপোনালোকক ব'লক গাইজ মানে আমাৰ খুৰাহঁতৰ ওচৰতে বহাগৰ 1 তাৰিখ হালখাতা সেইকাৰণে হালখাতা খাব আহিলোঁ ইফালে এইটো চন্দন এইটো আছে ইউ খাব আহিছে হালখাতা এনেকৈ আৰু খাই চাই ফুৰি থাকোঁ এনেকৈ চিষ্টেমে আৰু বেলেগ বিন্দাছ লাইফ মোৰ মানে এই তুলিখান বঢ়িয়া লাগছে মানে কিবা এটা পচন্দ গৈছে দেই মোৰ আনিব লাগিব বাৰু দুখনমান এইখন এখন চাহ তাহ দিবৰ কাৰণে ভাল ভাত পানী খাবৰ কাৰণে ভাল এটাৰ কাৰণে আৰু কিবা এটা পচন্দ লাগছে দেই আপোনালোকৰ লাগিছে নাই ক'বচোন বাৰু কমেণ্ট কৰি জনাব আৰু ইফালে খুৰাহঁতৰ ইফালে টেন আছে যোগাৰ চব আছে আৰু আগফালে আছে বাৰু দেখাই আছোঁ গোটাইখিনি এদিন ভালকৈ দেখাম
আজি ইমান আৰু ভিডিঅ' কৰি নাথাকোঁ আজি যিহেতু 1 তাৰিখ আজি 2 মাহী সেইকাৰণে আৰু ভিডিঅ' কৰি নাথাকোঁ দেখা পাই ভাল লাগিল তুলিখান সেইকাৰণে ভিডিঅ'খিনি কৰি ল'লোঁ আৰু ক্লিকটো লগাই দিব লাগিবতো যিমান শ্বেয়াৰ কৰি ভাল পাওঁ ভাল লগা বস্তুটো বেলেগকো ফুলৰ পে ভিতৰ কৰি এইবিলাক টাপৰ পে ভিতৰ কৰি ফ্লেভাৰ চব আছে আৰু চবখিনি এয়া কাপোৰ চাপোৰতে নাচৰ গোটাখিনি আৰু গাইছ মানে এইবিলাক গণেশৰ মূৰ্তি আছে এয়া প্লাষ্টিক ফ্লেভাৰ হয় বস্তুবিলাক খুলি থোৱা নাই বাৰু খুলি থ'লে আপোনালোকক একদিন ভালকৈ দেখাম এইবিলাক ফুল চুল বহুত বস্তু আছে আৰু বহুত লাখ টকাৰ বস্তু আছে ইয়াতে এইবিলাক এয়া আপোনাৰ এইকেইটা বস্তু ইয়া বিয়াত যে গেটৰ সন্মুখত দিয়া হয় এইকেইটা এনেকুৱা বস্তুবিলাকো আছে গোটাখিনি পাব আপোনালোকে কোনোবা যদি কাৰোবাক লাগে আহিব ইয়াতে আমাৰ পূৰা বদলগুৰিৰ পৰা চিধা হাজৰিকাৰ পৰা দেৱানন্দ চক পাৰ হৈ কিনে তাতে সুধিলে ক'ব আৰু তেওঁ নাচৰ বস্তু ক'ত পোৱা যায় তেতিয়াহ'লে কৈ দিব আৰু গোটাখিনি ভালকৈ বাৰু ডিছক্ৰিপশ্যনত মই গোটাখিনি লিখি পেলাই বঢ়িয়াকৈ দিম কোন জেগাত পোৱা হয় যিহেতু ৰঙালী বিহু ৰঙৰ উৎসৱ সেইকাৰণে চব বস্তু ৰং ধেমালিৰে কৰা হয় সেইকাৰণে এয়া আমাৰ বৰমাহঁতে খুৰীহঁতে গোটাখিনি লাও পিঠা বনাই আছে এয়া ৰঙা হ'ব লাগিব ৰঙালী বিহু যিহেতু ইফালে এয়া তেলত ভাজি আছে বঢ়িয়াকৈ এই লাও পিঠা কেনেকৈ বনোৱা হয় খুৰী বধনীয়া কৈ দিছোঁ একবাৰ সংমিশ্ৰণটো কি হেৰি কৰা হয় সংমিশ্ৰণটো কৈছোঁ একবাৰ পিঠাগুড়ি মাটি চাউলৰ পিঠাগুড়ি আৰু ৰঙালাও আৰু মিঠাই চুৰা মিঠাই আৰু পিঠা ভাজি ল'ব লাগিব ৰঙালাওখিনি সিজাই ল'ব লাগিব তাতে ধুনীয়াকৈ বন্ধু খাব লাগিব দিব লাগিব এই বনোৱা চিষ্টেমটো একবাৰ কৰি দেখাই দি এই চিষ্টেমত এনেকৈ হেঁচা মাৰি দিব লাগিব লাৰু বনাই ল'ব লাগিব প্ৰথমতে তাৰপিছত হেঁচা মাৰি দিব লাগিব তাৰপাছত এনেকৈ এটা বৰ ধুনীয়াকৈ চৰুত বহাই দিব লাগিব আৰু তাৰপাছত এনেকৈ এয়া ইফালে এয়া জেঠী আমাৰ জেঠী বৰ ধুনীয়াকৈ দাঁত উলিয়াই আছে খাব লাগিব ইফালে এইটো খাই আছে মকৰিকৈ মাৰি আছে তাই ইফালে বন্দা বন্দি দি আছে ইফালে এইটো আছে লাষ্টত মই তাৰমানে পিঠা এনেকৈ নাখাওঁ খাই ভাল নাপাওঁ সেইকাৰণে মই পিঠা নাখাওঁ বুলি কৈছোঁ বাৰু এতিয়া মানে 10:27 হ'ল ৰাতি মই যিহেতু নিশাচৰ বাণী বুলি কৈছিলোঁ সেইকাৰণে ৰাতিয়ে ফুৰি বেছি ভাল পাওঁ ৰাতিয়ে কামবিলাক আমাৰ বেছিভাগ 10:27 হ'লে এনেকৈ বন্দা বন্দি বহি আছোঁ চাই আজি বহাগ বিহুৰ যিহেতু 1 তাৰিখ ফাৰ্ষ্ট প্ৰগ্ৰেম তালৈ আহিছোঁ বাৰু আজি ফাৰ্ষ্ট প্ৰগ্ৰেম আপোনালোকক অলপমান দেখাম উপভোগ কৰিব আপোনালোকক ময়ো চাম লগতে বলক বাৰু আমি প্ৰগ্ৰেমটোলৈ যাওঁ এনেকৈ ফাৰ্ষ্ট প্ৰগ্ৰেম বুলি প্ৰাঞ্জলৰ লগত গ'লোঁ অলপমান যাই কিনে অলপ এনজয় কৰিলোঁ সেয়ে আৰু লাইফত কি আছে আৰু এনজয় কৰিব লাগে অলপমান ফূৰ্তি কৰিব লাগে গাইজ মানে ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ' আহি আছে আকৌ